Hey guys, কি খবৰ আপোনালোকৰ ইচ্ছা সকলোৰে ভাল আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আজি মই আপোনালোকৰ লগত এনেকুৱা ফেচ পেকৰ কথা শ্বেয়াৰ কৰিব লৈছো যে আপোনাৰ স্কিনৰ সকলো ধৰণৰ দাগ নাইকিয়া কৰাৰ লগতে স্কিনখন বগা কৰাটো সহায় কৰিব লগতে স্কিনখন গ্লোইং কৰি তুলিব আৰু যি সকলৰ পিগমেন্টেশনৰ সমস্যা আছে সেই সমস্যাও নোহোৱা হ'ব আৰু এটা চাওকচোন এই ফেচ পেকটো কেনেকৈ বনালো তাৰ বাবে প্ৰথমে মই এটা কল লৈছো কলটো মই বাকলি আঁতৰ কৰি লম তাৰ পাছত এখন চামুচৰ সহায়ত মই ভালদৰে এটা পেষ্টৰ দৰে বনাই লম আপোনালোকে গ্ৰাইন্ড কৰিও ল'ব পাৰে আৰু ইয়াতে মই এটা বস্তু এড কৰিম হেতু হৈছে চন্দন পাউডাৰ ইয়াতে মই প্ৰায় এচামুচ চন্দন পাউডাৰ এড কৰিম আৰু লাষ্ট ইনগ্ৰেডিয়েন্টটো হৈছে ইয়াতে মই প্ৰায় এচামুচ জোখত নেমু ৰস এড কৰিম আৰু এটা গুটেইখিনি মই ভালকৈ মিক্স কৰি লম কলত ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে থাকে যি স্কিনৰ সকলো ধৰণৰ দাগ নাইকিয়া কৰে আৰু স্কিনখন বগা হোৱাত সহায় কৰে কলত পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট পোৱা যায় যি স্কিনখন হেলদি আৰু গ্লোইং কৰাত সহায় কৰে চন্দন পাউডাৰে আমাৰ স্কিনখনৰ সকলো ধৰণৰ দাগ নাইকিয়া হোৱাত সহায় কৰে লগতে নেমুৱে আমাৰ ডেড সেল ৰিমুভ কৰাত সহায় কৰে আৰু এটা গুটেই মুখখনতে ফেচ পেকটো লগাই হোৱাৰ পাছত প্ৰায় 10 মিনিটৰ বাবে ৰাখিম আৰু তাৰ পাছত মই ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলামগৈ এই ফেচ পেকটো অকল যে মুখতে লগাব পাৰে তেনেকুৱা কথা নহয় এই ফেচ পেকটো আপোনালোকে হাত ভৰি ডিঙি সকলোতে লগাব পাৰে আৰু এটা গুটেই ফেচ পেকটো মোৰ মুখত লগোৱা হৈ গ'ল আৰু এটা 10 মিনিটৰ পাছত মই ভালকৈ মুখখন ধুই আহিমগৈ আৰু চাওকচোন এবাৰ ব্যৱহাৰতে কি এটা ধুনীয়া গ্লো আহিছে সো আপোনালোকে ট্ৰাই কৰি চাব আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো থ্যাংক ইউ